হেল্ল' বন্ধুসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আশা কৰোঁ সকলো ভালেই। আজি মানে বতৰো বেয়া, গতিকে এনেই পাছফালে ওলাই আহিছোঁ। বৰষুণ পুৰা দিছে, গোটেই পথাৰত পানী হৈ গৈছে। ঠাণ্ডা ঠাণ্ডা পুৰা। এনেই ঘৰত সোমাই আমনি লাগিছে, বৰষুণ দিছে। সেইকাৰণে বোলো পিছফালেকে ওলাই যাওঁ পথাৰলৈ, মনটো ভাল লাগিব। এতিয়া আহি দেখা পালোঁ পাছফালে ওচৰৰ মানুহ এঘৰত ৱাটাৰ ছাপ্লাই কাম কৰি আছে। ইয়াতে বহিব হ'বলা, পুৰা বৰিং হৈ আছে। তাৰপিছত এই গোটেই পানী হৈ গ'ল, বোকা হৈ গ'ল। গোটেই কণ্টিনিউ বৰষুণে দি আছে এইকেইদিন। এইখন আমাৰ ওচৰৰ বিল। ইয়াতে উজান উঠে মাছৰ। এতিয়া পানীটো কম হৈ আছে, গতিকে উজান উঠা নাই। যদি আৰু বৰষুণ দি দিয়ে তেতিয়া ইয়াত উজান উঠিব পুৰা। বিলখনৰ নাম হৈছে হাতপুখুৰী বিল। তাকে চাবলৈ আহিলোঁ মাছ ওলাইছে নি, কিন্তু পানী কমি আছে পুৰা। ঘৰলৈকে যাওঁগৈ আৰু। এই আহি থাকোঁতে ল'ৰা এজন পালোঁ, সি পুৰা কুচিয়া খুচি আছে। পানী হৈ গ'ল পুৰা। এইটো আমাৰ ফিচাৰী এটা খোলা হৈছিলে, তাকে চাওঁ কি হৈছে, পানী হৈছে নাই। বোকা হৈ গ'ল। ড্ৰেছিং কৰি আছিলে, তাৰপৰা বৰষুণ দিলে নহয়। এতিয়া মানুহ সেইকাৰণে আহিব পৰা নাই, আৰু অলপ কাম থাকিলেগৈ। এই পাৰবিলাক ফাটিছে আৰু বৰষুণত বহিছে। খহি নগ'লেই হ'ল খালি। বহুত কাম আছে এতিয়া ইয়াত। নেট দিবলৈ আছে, মাছৰ পোনা মেলিবলৈ আছে। ঠায়ে ঠায়ে পাৰ পুৰা ফাটি গৈছে। ভালেই হৈছে বাৰু আগতীয়াকৈ ফাটিছে, নহ'বা পাছত ফাটি গ'লে বা বহি গ'লে প্ৰব্লেম হ'ব। ফিচাৰীটো 1.5 বিঘামান হ'ব মাটি। আপোনালোকে জনাবচোন কমেণ্ট কৰি, কিমান মাছ জীয়াব পৰা হ'ব আৰু কি কৰি ল'ব লাগিব। মই ইমান অভিজ্ঞ নহয় বাৰু, প্ৰথম আৰম্ভ কৰিছোঁ এইবাৰ। মাজতে এইটো এটা থাকি গ'ল ঢিপ, অলপ প্ৰব্লেম হৈছিলে। প্ৰব্লেম মানে ইয়াতে ষ্টপ কৰি দিম বুলি ভাবিছিলোঁ, সেইকাৰণে মাজতে এটা পাৰ দি দিছিলোঁ। আকৌ পুনৰ এইফালে এইটো খান্দি দিয়া হ'ল, সেইকাৰণে মাটিখিনি আঁতৰাই আছিলে। পিছত এনেকুৱা হ'ল মানে JCBখনো নোসোমোৱা হ'ল, সেইকাৰণে থাকি গ'ল এইটো। মানুহ লগাই আঁতৰাই আছিলোঁ মাটিখিনিও, কিন্তু বৰষুণ দিলে কাৰণে আহিব পৰা নাই।
ইয়াত দেখিছেনে পাৰবিলাক পুৰা ফাটিছে। এতিয়াও বহুত পানী লাগে, মাছ জীয়াব পৰা হোৱা নাই। এয়া পুৰা ফাটিছে জেগাই জেগাই। এইটোৱে আছিল আমাৰ ফিচাৰী। খৰচ হৈছে অলপ, লাখৰ ওপৰ গৈছে। আৰু নেটটো আছেই, মাছৰ পোনা মাৰিবলৈ আছেই, খৰচ হ'ব অলপ। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ